নমস্কাৰ কৰিব মই প্ৰণব thakuria মই আজি আপোনালোকৰ ওচৰত কুডৰ ওপৰত আলোচনা কৰিবলৈ আহিছো অৱশ্যে কুড আৰু কেনৰ মাজত এক অতপ্ৰত সম্পৰ্ক আছে হেয়েহে এই কুডৰ আলোচনাটো চোৱাৰ আগতে আপোনালোকে কেন সম্পৰ্কে আলোচনাটো চাব পাৰি যেটো মই ইতিমধ্যে মোৰ ইউটিউব চেনেলত আপলোড কৰিছো এতিয়া কুডটো এফাৰ্মেটিভ সেন্টেন্সত কেনেকৈ ব্যৱহাৰ হয় মই ইতিমধ্যে কৈছো যে মডেল ভাৰ্ব বিলাক সদায় সাবজেক্টৰ পিছত আহে আৰু মডেল ভাৰ্বৰ পিছত মেইন ভাৰ্ব বহে যেনে আই কুড প্লে আনহাতে মডেল ভাৰ্ব থাকিলে সেই মডেল ভাৰ্ব বিলাকৰ থ্ৰুদি যদি আমি ইন্টাৰোগেটিভ সেন্টেন্স বা আমি নেগেটিভ সেন্টেন্স কৰিব লগা হয় তেতিয়া আমি ডু ডিড এইবোৰৰ সহায় লোৱাৰ প্ৰয়োজন নাই কুডটোৱে সাফিচিয়েন্ট যেনে কিছুমানে লিখে যে ডিড আই কুড প্লে মই খেলিব পাৰিছিলো নে ইয়াত ডিডটো নালাগে জাস্ট সাবজেক্টৰ আগত কুডটো আনিলে হ'ল কুড আই প্লে ঠিক তেনেদৰে নেগেটিভ কৰাৰ ক্ষেত্ৰতো আমাক আই ডিড নট কুড প্লে নহয় জাস্ট আই কুড নট প্লে আনহাতে নেগেটিভ কৰাৰ ক্ষেত্ৰত ধ্যান দিব লগা কথা হ'ল যে আমি পৰীক্ষা লিখোতে বা একদম ফৰ্মেল সেটআপতে আমি কুড নটৰ সম্পূৰ্ণ ফৰ্মটো লিখো কিন্তু সাধাৰণতে আমি সাধাৰণ কনভাৰসেচনত কথোপকথনত আমি তাৰ ফুল ফৰ্মটো নিলিখি তাক আমি এব্ৰিভিয়েটেড ফৰ্মটোৱে লিখো যেনে কুড নট নহয় কি হয় কুডিন্ট ওকে গতে সেইটো কথা মনত ৰাখিলে হ'ল আমি কুড নটৰ ফুল ফৰ্মটো ব্যৱহাৰ নকৰি আমি সদায় কি ব্যৱহাৰ কৰা উচিত কুডিন্ট কিন্তু ফৰ্মেল সেটআপত বা কেটা জোৰ দিবলৈ হলে আমি কি ব্যৱহাৰ কৰিম কুড নট আনহাতে এটা লক্ষ্য কৰিব লগা কথা এটা আছে যে আমি যেতিয়া ক্যানট টু লিখো তেতিয়া আমি ক্যান আৰু নট দুটা একেলগে লিখো কিন্তু কুড নট এই দুটা যেতিয়া আমি লিখিব লগা হয় তেতিয়া আমি দুটা একেলগে নিলিখো দুটা আমি পৃথকে পৃথকে লিখো এতিয়া কথা হ'ল যে কুডটো ক'ত ব্যৱহাৰ হয় কুডটো পসিবিলিটি বুজাবলৈ ব্যৱহাৰ কৰা হয় অৰ্থাৎ পসিবিলিটি মানে সম্ভাৱনা বুজাবলৈ যেটো আমি শিওৰ নহয় যে হ'ব নে নহয় কিন্তু তাৰ এটা সম্ভাৱনা আছে তেতিয়া আমি কি কৰো কুড ব্যৱহাৰ কৰিব পাৰো এটা মই দুটা বাক্য কম এই দুটা বাক্যৰ পাৰ্থক্যটো মন কৰিব তেতিয়া আপোনালোকে কুডৰ ব্যৱহাৰটো বুজিব বুলি মই আশা কৰো ইট ইজ ব্লু আৰু আনটা বাক্য হৈছে ইট কুড বি ব্লু এই ইট ইজ ব্লু বুলি কোৱাৰ লগে লগে আমি একদম শিওৰ যে এটো কি হ'ব ব্লুৱে হ'ব কালাৰটো কিন্তু যেতিয়া ইট কুড বি ব্লু বুলি কৈছো তেতিয়া আমি শিওৰ নহয় যে কালাৰটো কি হ'ব পাৰে হয়তো এটো ব্লু হ'ব পাৰে অৰ্থাৎ আমি পসিবিলিটি বুজাবলৈ আমি কুড ব্যৱহাৰ কৰো আনহাতে আমি কেনৰ নিচিনাই ৰিকুৱেষ্ট তাৰ পাছত পাৰমিশন অফাৰ তাৰ পিছত সাজেশন আদি বুজাবলৈ আমি কুড ব্যৱহাৰ কৰো কিন্তু ইম্পৰ্টেন্ট কথাটো হৈছে ইয়াত মন কৰিব লগা কথাটো হৈছে যে আমি ক্যানটো কেতিয়া ব্যৱহাৰ কৰিম আৰু কুডটো ব্যৱহাৰ কেতিয়া কৰিম আমি ধৰক আমাৰ সমবয়সীয়া মানুহক ৰিকুৱেষ্ট কৰিব লগা হ'ল সাজেশন দিব লগা হ'ল পাৰমিশন দিব লগা হ'ল তেতিয়া আমি ক্যান ব্যৱহাৰ কৰিম কিন্তু ধৰক আমি আমাতকৈ ডাঙৰ বয়সত ডাঙৰ আমাতকৈ বেছি সন্মানীয় পদত থকা ডাঙৰ পদত থকা মানুহক আমি সাজেশন কৰিব লগা হ'ল আমি ৰিকুৱেষ্ট কৰিব লগা হয় তেতিয়া আমি তাত কুড ব্যৱহাৰ কৰিম অৰ্থাৎ কুড ব্যৱহাৰ কৰিলে বেছি পলাইট হৈ পৰে ফৰ এক্সাম্পল ৰিকুৱেষ্ট এজন মোৰ বন্ধুক যদি 10 টকা খুজি ৰিকুৱেষ্ট কৰিব লগা হয় তেতিয়া মই কুড ব্যৱহাৰ কৰাটো উচিত নহয় মই কি ব্যৱহাৰ কৰিম ক্যান ব্যৱহাৰ কৰিম ক্যান ইউ গিভ মি 10 rupees কিন্তু আমি যদি এজন শিক্ষকক বা আমাৰ শিক্ষাগুৰু বা প্ৰফেসৰৰ পৰা আমি কেতিয়াবা বিপদত পৰি পইচা ধাৰলৈ ল'ব লগা হয় আৰু তাৰ কাৰণে আমি ৰিকুৱেষ্ট কৰিব লগা হয় তেতিয়া আমি ক্যান ব্যৱহাৰ কৰাটো উচিত আমি তাক কুড ব্যৱহাৰ কৰাটো উচিত তেতিয়া সেই আমাৰ যেটো ৰিকুৱেষ্ট সেইটো বেছি পলাইট হ'ব বেছি নম্ৰভাৱে কোৱা যেন হ'ব গতিকে তেখেতক আমি কেনেকৈ ক'ব পাৰো কুড ইউ গিভ মি 100 rupees এনেকৈ আমি প্ৰফেসৰজনক ৰিকুৱেষ্ট কৰি পইচা খুজিব পাৰো আনহাতে আমি ইতিমধ্যে কৈছো যে এই পাৰমিশন বুজাবলৈ ব্যৱহাৰ কৰা হয় যেনে আমি শিক্ষক এজনক ধৰক কোৱেশ্চন এটা সোধাৰ ক্ষেত্ৰত আমি পাৰমিশন ল'ব খুজিছো তেতিয়া আমি ক্যানৰ ঠাইত আমি কুড ব্যৱহাৰ কৰাটো বেছি ভাল হ'ব যেনে কুড আই আস্ক ইউ আ কোৱেশ্চন আপোনাক মই এটা প্ৰশ্ন সুধিব পাৰোনে এতিয়া যদি শিক্ষকজনে উত্তৰটো দিয়ে যে নোৱাৰা তেতিয়া কি ব্যৱহাৰ কৰিব তেতিয়া শিক্ষকজনে ক'ব নোৱাৰে কুড নট বুলি ক'ব নোৱাৰে তেখেতে কি ক'ব লাগিব যদিও কোৱেশ্চনটো মই কি ব্যৱহাৰ কৰিছো কুড ব্যৱহাৰ কৰিছো অৰ্থাৎ could you give me could I ask you a question ব্যৱহাৰ কৰি দিছো কিন্তু আমি তা কি কৰিব নোৱাৰো এনসাৰটো দিতে could not বুলি ক'ব নোৱাৰো আমি কি ক'ব লাগিব can't ওকে আনহাতে
অফাৰ কৰিবলৈও আমি কুড ব্যৱহাৰ কৰিব পাৰোঁ। কুড আই লিফ্ট ইউৰ বেগ, মই আপোনাৰ বেগটো দাঙি দিব পাৰোঁনে? মানে ধৰক এজন মহিলাই বেগটো দাঙিব পৰা নাই, আমি তেখেতক অফাৰ কৰিব খুজিছোঁ, তেতিয়া আমি কুড ব্যৱহাৰ কৰি বাক্যটো ফৰ্ম কৰিব পাৰোঁ। আনহাতে আমি ছাজেশ্যন দিবলৈ আমি কুড ব্যৱহাৰ কৰিব পাৰোঁ। ধৰক এজন শিক্ষকে আমাৰ পৰা ছাজেশ্যন এটা বিচাৰিলে, আমি কেন দিলে বেছি ডাইৰেক্ট হয়, বেছি মানে সিমান এটা পলাইট নহয়, গতিকে আমি কি কৰিব পাৰোঁ, কেনৰ ঠাইত কুড ব্যৱহাৰ কৰি ক'ব পাৰোঁ যে ছাৰ ইউ কুড ডু ডেট, আপুনি এইটো কৰিব পাৰে। এইটো বেছি পলাইট হয়, অৰ্থাৎ আমি এনেকৈ ছাজেশ্যন দিব পাৰোঁ, আমি কুড ব্যৱহাৰ কৰি আমি ৰিকুৱেষ্ট কৰিব পাৰোঁ, কুড ব্যৱহাৰ কৰি আমি অফাৰ কৰিব পাৰোঁ, কুড ব্যৱহাৰ কৰি আমি পাৰ্মিশ্যন দিব পাৰোঁ। কিন্তু এটা কথাই মনত ৰাখিব লাগিব, বাৰে বাৰে এইটো কথাই মই পুনৰ কৈছোঁ যে কেনটো আমি সাধাৰণতে ডাইৰেক্টভাৱে কওঁ, আমি বন্ধু বান্ধৱৰ ক্ষেত্ৰত ব্যৱহাৰ কৰোঁ, আমি যিবিলাক মানুহৰ লগত বেছি ফ্ৰেণ্ডলি সেইবিলাকৰ লগত ব্যৱহাৰ কৰোঁ। কিন্তু কুডটো আমি বেছি ফৰ্মেল ছেটআপত ব্যৱহাৰ কৰিম, লগতে বেছি পলাইট কৰি ক'বলৈ আমি কুড ব্যৱহাৰ কৰিম। গতিকে এইখিনি কথা মনত ৰাখিলে মই ভাবোঁ কুডৰ ব্যৱহাৰ সম্পৰ্কে আমি আটাইখিনি কথাই জনা পাওঁ। অৱশ্যে কুড হেভ আৰু কুড হেভ বিন সম্পৰ্কেও কিছুমান ব্যৱহাৰ আছে, সেই সম্পৰ্কে আমি জানিম, কিন্তু সেই বিষয়টো কিছু ইয়াতকৈ অলপ জটিল হোৱাৰ বাবে মই অলপ সেই সম্পৰ্কে বেলেগকৈ এটা ভিডিঅ' বনাম বুলি ভাবিছোঁ। গতিকে আজিলৈ মোৰ ইমানেই। যদি আপোনালোকে কিবা ভুল ভ্ৰান্তি দেখা পায় আপোনালোকে শুধৰাই দিব বুলি মই আশা কৰিছোঁ, আৰু ভিডিঅ'টো ভাল পালে শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি মোক উৎসাহিত কৰিব বুলি আশা কৰি মই ইমানতে ভিডিঅ'টো সামৰিলোঁ। ধন্যবাদ।